হেল্ল' গুড মৰ্ণিং গাইজ। আমি এতিয়া গাহৰি এতিয়া খাবলৈ লৈছোঁ মৰ্ণিং খানাটো। ইফালে এইটো কেঁচা বিলাহী, কেঁচা জলকীয়া, পুদিনা। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। খৰিচা টেঙাৰ লগত দিছিলোঁ বনভোজত। মস্তিও জ্বলা জলকীয়াকেইটা বাৰীৰ পৰা ছিঙি আনিছোঁ, বিলাহী বাৰীৰ পৰা ছিঙি আনিছোঁ। জ্বলা আজি মছলাটো বহুত খাচলা হৈছে খাবলৈ। বাছ টেঙা দি গাহৰি মাংস আৰু লগত আমাৰ লোকেল আলু দি দিছিলোঁ 2 এপিচ। মস্তি লাগিছে।
বহুত জ্বলা।